Well, hello guys, this is your Orbit band. हमारी दुनिया ये ध्वंसकारी का ध्वंस ये तो फागली लगी आगे सपना है तब वो जंगली लो जंगल ये मुहूर्त में हम ऑर्बिट का शो ऑर्बिट ब्लॉग बनो चिल्ड्रन माता बोल और क्लैप क्लैप Well, hello guys, this is your Orbit band. Welcome to my YouTube channel Orbit Vlogs. So guys, আজি আপোনালোকে থাম্বনেল দেখি গম পাইছে ভিডিওটো কি হ'ব। আজি হৈছে চিলড্ৰেনছ ডে আৰু তাৰমানে যেহেতু স্কুলত মোবাইল এলাও নহয় তো সেইকাৰণে ছুটি দিয়াৰ পিছত ভিডিওটো আৰম্ভ কৰিছোঁ আৰু আবু কেনেকুৱা লাগিল আজি ফালাফালি আৰু এতিয়া আমি চেফ কিচেনত যাম আৰু ইডুকি আৰু পাৰ্টি আছে চব হ'ব নেকি চাই দিয়ক ভিডিওটো বহুতখিনি চলি আছে আজি চাই দিয়ক এই মুহূৰ্তত আমাৰ অৰ্পিত কাশ্যপ অৰ্পিত ব্লগ বনক চিলড্ৰেন ডে মাতা হ'ল আৰু গামোচা এখন দিবলৈ ক্লেপ ক্লেপ Hello to everyone. हमारी दुनिया ये ध्वंसकारी का ध्वंस ये तो फागली लगी आगे सपना है तब वो जंगली लो जंगल ये सिस्टम लो रे या कोना ये मागो ako na ay iyak na এইপিনে আমাৰ খানাৰ আয়োজন কৰা হৈছে এইপিনে আমাৰ ৰূপজ্যোতি দা আৰু এইপিনে ককা আৰু ছাৰ আপুনি ক'ত যায় আপুনি আৰু এটা প্ৰগ্ৰাম আছে ছাৰ মই কিন্তু কান্দিম কিন্তু আৰু এইপিনে ককা আমাৰ হে গাইজ বৰ্তমান ভিডিঅ'টো এডিট কৰা হ'ল আৰু একদম সৰু ভিডিঅ' হ'ল তাৰমানে চিলড্ৰেনছ ডে বুলি তাৰমানে ইমান এটা ভিডিঅ' বনোৱা ইমান এটা মুড নাছিল তাৰে পিছত লগৰবিলাকে ক'লে যে অলপমান বনাই দে তাৰে পিছত সেনেকৈ অলপ কৰি কিবাকৈ বনাই দিলোঁ তাৰে পিছত 3 মিনিটমানৰ চাগে ভিডিঅ'টো হৈছে আৰু এতিয়া বৰ্তমান হৈছে 12:25 আৰু ভাবিলোঁ যে আজিতে ভিডিঅ'টো এডিট কৰি দিওঁ কাৰণ অহাকালি বা কি হয় যিহেতু ৰাসো চলি আছে আৰু চাগে অহাকালি হাউলি যাম আৰু হাউলিত চাওঁ কেনেকুৱা কি ভিডিঅ' হয় বাৰু আৰু যদি ভিডিঅ'টো এইখিনিলৈ চাইছে এনে 3 মিনিটৰ ভিডিঅ' হৈছে সৰু ভিডিঅ' তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু কেনেকুৱা টাইপৰ ভিডিঅ' লাগে কেনেকুৱা কি কনচেপ্ট লাগে আপোনালোকে ক'ব বনাব চেষ্টা কৰিম আৰু কমেণ্ট কৰিব আৰু ক'ৰ পৰা চাইছে ক'ব আৰু এইবাৰ খুব ভাল লাগিছে আপোনালোকৰ মৰমখিনি পাই পেলাই ধৰক ৰাসত গৈছোঁ তো ৰাসত বহুতে মাতিছে তথাপিও বহুতে মাতিছে সেইখিনি বহুত বেছি ভাল লাগিছে আপোনালোকৰ মৰমখিনি পাই আৰু আপোনালোকে ছাপোৰ্ট কৰি যাওক চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰক আৰু এনেও ভাল লাগে যেতিয়া 2-এজন মানুহ আহে কথা সোধে তেতিয়া বহুত বেছি ভাল লাগে অচিনাকি মানুহ এজন আহি যেতিয়া সোধে অৰ্পিত নেকি কিবা নেকি তো তেতিয়া বহুত বেছি ভাল লাগে আৰু গাইজ লগতে এটা কথা কওঁ যে মোৰ অতি সোনকালে এটা গান এটা আহি আছে ৰেপ সং হ'ব প্ৰবালে গাইছে এনেকুৱা গুলি গাইছে লিৰিক্স পুৰা কমপ্লিট হৈ আছে বিটটো বনাব লাগে আৰু কিবা কিবি অলপমান কাম আছে ইমান বাৰু মই ইমান নাজানো আৰু শ্বুটটো তাৰমানে অলপ বেলেগ জেগাত হ'ব কিবা কিবি কৰিব চেষ্টা কৰিম এই বছৰৰ লাষ্টত তাৰমানে এইটো চেনেল মই ওপেন কৰিছিলোঁ ডিচেম্বৰৰ 25 তাৰিখে
আৰু চাগে তেতিয়ালৈ মই আপলোড কৰিব চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় মৰম দিব বুলি আশা থাকিল আৰু এনেকুৱা ৰিলিক্স লিখিছে ন পাগল কৰি দিব আপোনালোক তো আজি এইখিনিতে সমাপ্ত কৰি দিওঁ নেক্সট ভিডিঅ'ত লগ পাম কেনেকুৱা কি ভিডিঅ' হৈ লাগে কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰক